মানে ল'ৰা এজনে মোক বহুত বেয়াকৈ ঠগিলে। কাম কৰি আছিলোঁ, সি একো কাম নকৰে, মোৰ ইনকামৰ পইচাৰে খাই থাকে। শুনিবলৈ হ'লে বেয়া লাগে, সেই ব্লু ফিল্মো বনাই থৈ দিছে। এবছৰ ধৰি আছোঁ আৰু তাক মই ভাল পোৱা নাছিলোঁ। সি মোক মানে বাৰে বাৰে সি মোক ৰিকুৱেষ্ট কৰি সি মোক ভাল পাইছিল। দূৰত থাকিব লাগে, সি বহুতখিনি বস্তু তাৰ মোবাইলত লৈ পেলাই সি মোক এটা ভাইৰেল কৰি দিম বুলি ভাবুকি দিছে। আৰু সি মোৰ লগত ফিজিকেল ৰিলেশ্যন কৰিব নিদিলে সি মোক মাৰধৰ কৰে। ফাল্টু ছোৱালী, তোৰ হিষ্ট্ৰী জানো, এনেকুৱা টাইপৰ মানে কৈছে। আপোনাক বেয়া ব্যৱহাৰ কৰিছে পুলিচ ষ্টেচনৰ ভিতৰত? ষ্টেচনৰ ভিতৰত লেডি কণ্ডাকশ্যনে। আৰু মোক জবৰদস্তিৰ কাৰণে চাইন কৰিবৰ কাৰণে মোক বাধ্য কৰাইছিল 2-এখন। ক'ত চাইন কৰিছিলে? মানে মই যেতিয়া চাইন নকৰোঁ বুলি ক'লোঁ যে 41,000 টকা দিছে, সেনেকৈ কোৱাৰ পিছত মানে কি আছে, মই তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ বুলি ক'লোঁ, তেতিয়া এছআইজনে মোক গালি পাৰিছে, তুমি চাইন কৰিবই লাগিব। তাৰপিছত মই উল্টা চাইডে মই নিজৰ হাতেৰে লিখি দিছোঁ। বৰ্তমান আপোনাৰ সমস্যাটো কি হৈছে? মানে ল'ৰা এজনে মোক বহুত বেয়াকৈ ঠগিলে আৰু তাক মই মানে তাৰ ঘৰৰ ফেমিলি গোটেই ছাপৰ্ট আছে, সিহঁতে মিলি কামবিলাক কৰি আছে। ল'ৰাজন কোন হয়, তেখেতৰ নামটো জনাব পাৰিব নেকি? ধ্ৰুৱজ্যোতি কলিতা, হালবাৰী হয়, অজয় কলিতাৰ ল'ৰা হয়। অক্ষয় কলিতাৰ ল'ৰা হয়। আপোনালোক কিমান দিন হ'ল আপোনালোক সম্পৰ্কত থকা? এবছৰ ধৰি আছোঁ আৰু তাক মই ভাল পোৱা নাছিলোঁ। সি মোক মানে বাৰে বাৰে সি মোক ৰিকুৱেষ্ট কৰি সি মোক ভাল পাইছিল। হয়, আপোনালোকে সহবাসত আছিলে নেকি? দুজন একেলগে আছিলোঁ। কিমান দিন ধৰি? এবছৰমান হৈ যাব আৰু। বৰ্তমান সময়ত আপোনাৰ কি পৰিস্থিতি হৈছে সহবাসত থকাৰ পিছত? প্ৰথমতে একো প্ৰব্লেম নাছিল, মই কাম কৰি আছিলোঁ, সি একো কাম নকৰে, মোৰ ইনকামৰ পইচাৰে খাই থাকে। আৰু তাৰপিছত সি কি কৰিছে, মোক মাৰপিট কৰে আৰু বহুতখিনি মাৰপিট কৰিছে। আৰু পৰহিৰ পৰা সি মানে 8 তাৰিখৰ পৰা সি নোহোৱা হৈ আছিল। নোহোৱা হৈ থাকোঁতে মই তাৰ ঘৰত ফোন কৰিছিলোঁ, তেতিয়া বায়েকে কৈছে সি য'ত আছে থাকিব দে, এনেকৈ সি মাজে মাজে খং কৰি ওলাই যায়। মই ভাবিছোঁ ঠিক আছে, আজিও চাগে সেনেকৈ খং কৰি ওলাই গৈছে। আৰু যোৱাৰ লগতে হয়তো মোৰ সেই আগে পিছে ATM কাৰ্ডটো লৈ যায় আৰু মোৰ বহুখিনি লাগতীয়াল সামগ্ৰী সি লৈ গৈছে। আৰু তাৰ মোবাইলত মোৰ বহুতখিনি লাগতীয়াল বস্তু, মানে মই এজন ছোৱালী মানুহ হয়, যিখিনি আবোৰত থাকিব লাগে, সি বহুতখিনি বস্তু তাৰ মোবাইলত লৈ পেলাই সি মোক এটা ভাইৰেল কৰি দিম বুলি ভাবুকি দিছে। কিমান দিন হৈছে আপোনালোকৰ মানে সম্পৰ্ক লিভিঙত থকা? এবছৰ মানে হৈছে। এবছৰৰ ভিতৰত আপোনালোকৰ ঘৰৰ মানুহ তথা বা ল'ৰাজনৰ ঘৰৰ মানুহ দুই ঘৰৰে সহমত আছিলেনে? আমাৰ ঘৰত প্ৰথমতে সি নিজে কৈছে, মোৰ মা দেউতাক সুধিছে আপোনাৰ ছোৱালীক ভাল পাইছোঁ, দিবনে? তেতিয়া মোৰ মায়ে কৈছে তুমি কি কৰা? তেতিয়া কৈছে মই কি কৰোঁ তাইকে সুধি লওক বুলি কৈছে। তেতিয়া লাজতে মই কৈছোঁ সি কাম কৰি আছে বুলি কৈছিলোঁ, কিন্তু সি কোনো ধৰণৰ কাম কৰা বুলি মোক কৈছিল, কিন্তু মই গম পোৱা নাছিলোঁ সি যে কাম কৰা নাই বুলি। একচুৱেলি সি কাম একো কৰা নাছিল তেতিয়া। তাৰপিছত সি মোৰ লগত থাকিব ল'লে, ঘৰ এৰিলে। সিহঁতৰ ঘৰৰ মানুহে কেছ দিছিল মোৰ ওপৰত যে এজন ছোৱালীৰ লগত থাকে, তেতিয়া নুনমাটি থানাত। আৰু থানাৰ সহযোগত তাৰপিছত সি 2 দিন পিছত তাৰ নিজৰ ঘৰলৈ যায়। গৈ সি ঘৰত কাজিয়া কৰি তাৰপিছত সি মোৰ ওচৰত আহি পেলাই আছিল। আৰু হঠাৎ সিদিনাখনে 8 তাৰিখে সি মোৰ লগত কাজিয়া কৰি নোহোৱা হৈ গৈছিল। যেতিয়া মই তেতিয়া তাৰ বায়েকক ফোন কৰিছিলোঁ, বায়েকে কৈছে সি য'ত থাকে তাত থাকিব দিয়ক বুলি কৈছিল। মই কৈছোঁ সেইটো নহয়, সি আহি পোৱা নাই। আৰু সিহঁতৰ গোটেই ঘৰৰ ফেমিলি এটা হয়, সিহঁতে মানে কি তাক লুকুৱাই থৈ দিছিল, তাৰ বাইক য'ত থয় তাত লুকুৱাইছিল। আৰু সি মানুহজনক ঘৰৰ ভিতৰত থকাৰ পিছতো মই যেতিয়া সিহঁতৰ পদূলিৰ মুখত গৈ থিয় হৈ আছিলোঁ, তেতিয়া মোৰ ATM কাৰ্ডখন তাৰ বায়েকে দলিয়াই দিছিল মোৰ হাতত। ল'ৰাজন বৰ্তমান সময়ত আপোনাৰ লগত থাকিব নিবিচাৰে? এতিয়া নিবিচাৰে সি মোৰ লগত। কেতিয়াৰ পৰা থাকিব নিবিচাৰোঁ বুলি কৈছে? মানে আচলতে পৰোক্ষভাৱে বা প্ৰত্যক্ষভাৱে আপোনাক কেতিয়াৰ পৰা বেয়া ব্যৱহাৰ কৰিব আৰম্ভ কৰিছিল? মোক পৰহিৰ পৰা সি মোক বেয়া ব্যৱহাৰ কৰা আৰম্ভ কৰিছে। তাৰ আগে আপোনাৰ লগত ভাল ব্যৱহাৰ কৰিছিল? ভালে ব্যৱহাৰ কৰিছিল। কেতিয়াবা যদি লাগেও গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ডৰ নিচিনা কাজিয়া লাগে। আৰু সিহঁতৰ ঘৰৰ মানে বিহু পূজাই মোক কাপোৰ দিয়ে থাকে, বা সিহঁতৰ ঘৰৰ মানে হঠাৎ সিহঁতৰ ঘৰৰ মানুহ কিয় এনেকুৱা কৰিছে, সিহঁতৰ চাগে গোটেই ফেমিলিটো এটা প্লেনিং আছিল এনেকৈ।
এতিয়া বৰ্তমান সময়ত মানে ল'ৰাজনৰ যি পৰিয়ালবৰ্গ সেই পৰিয়ালে আপোনাক একচেপ্ট কৰিব বিচৰা নাই এতিয়া একচেপ্ট কৰিব বিচৰা নাই আৰু নিজে সিহঁতৰ মানে কি কৰিছে অকল মোৰ ফুলবিলাক দেখাই আছে যদি মই ইমানেই বেয়া আছিলোঁ আজি এবছৰ আগতে বেয়া হ'ব লাগিছিল এবছৰৰ পিছত কিয় বেয়া হ'ল এটা ছোৱালীৰ জীৱনক লৈ সিহঁতে খেলিব লৈছে যিহেতু আজিকালি লিভিঙত থাকিবৰ কাৰণে আইনৰ কিছু অনুমতিৰ প্ৰয়োজন আপোনালোকে আইনৰ অনুমতি লৈছিল নে মই কোৰ্টলৈ গৈছিলোঁ এডভোকেটৰ লগত কথা পাতিছিলোঁ সি তেতিয়া কৈছে এতিয়া নহয় মই কিবা এটা কৰি লওঁ তেনেকৈ কৰিম বুলি কৈছিল আৰু তাক 90% সকলোৱে চিনি পায় আৰু চবেই জানে যে সি মোক ভাল পায় আৰু সি মোক আঙুলি কাটি ব্লাড দি দিছে সেইখিনিও আছে বৰ্তমান সময়ত আপোনাৰ যি পদক্ষেপ হ'ব কেনেধৰণৰ হ'ব মই ন্যায় বিচাৰোঁ কেনেধৰণৰ ন্যায় এজন নাৰী হিচাপে অসমৰ ছোৱালী আৰু নাৰী হিচাপে মই এটাই বিচাৰোঁ সি মোক যেতিয়া মোক যেনেকৈ কৰিছে আৰু 10জন ছোৱালীক যাতে তেনেকুৱা নকৰে আৰু 10জন ছোৱালী আহি খাৰা হ'ব লাগে আৰক্ষীৰ জৰিয়তে ল'ৰাজন জেলত যোৱা বিচাৰে নে আপুনি ল'ৰাজনৰ লগত বিয়া হ'ব বিচাৰে শেষ পৰ্যায়ত মই এটাই কথা ক'ব বিচাৰোঁ প্ৰথমতে মই কেছটো দিছিলোঁ নুনমাটি থানাত আৰু নুনমাটি থানাৰ পৰা মোক 41,000 টকা ওলাই দিছে যদিও তাতে এটা কথা উল্লেখ কৰিছে যে টকাখিনি পোৱাৰ পিছত মই তাক লগ কৰিব নোৱাৰোঁ সেইটো কেনেকুৱা কথা সেইটো এটাতো কোনো কথা হ'ব নোৱাৰে কাৰণ যিহেতু সি এবছৰ আগত ভাল পোৱাতে মানুহখিনি সুধি আহিছিল যে মোৰ পৰা টকা এতিয়া মোৰ পৰা নিজে লৈ গাড়ীত তেল ভৰি এনজয় কৰাতে কেতিয়াবা ভাবিছিল জানো নাই ভবা ন সেইটো কাৰণে মই ন্যায় বিচাৰোঁ ন্যায় যেনেকৈ ধৰণে দিয়ে মই তেনেকৈ ধৰণে ৰাজি আছোঁ যিহেতু কৈছে পূৰ্বতেও আপুনি আইনৰ কাষ চাপিছিলে ল'ৰাজনৰ কাৰণে বৰ্তমান তেখেতৰ বিৰুদ্ধে আপুনি কেইটা গোচৰ দি ৰাখিছে আৰু কি থানাত দি ৰাখিছে মই এতিয়ালৈকে কোনো ধৰণৰ তেনেকৈ দিয়া নাই মানে এখনেই দিছিলোঁ সেইখন নহয় বুলি কৈছে তেখেতসকলে কিন্তু এতিয়া মই দিছপুৰ থানাত আকৌ দিম যিহেতু আপুনি পূৰ্বতে উত্থাপন কৰিছিলে যে ল'ৰাজনে আপোনাক মাৰে যিহেতু আমাৰ কথা বতৰা হৈছিলে তাৰ মাজতে আপুনি কৈছিলে যে ল'ৰাজনে আপোনাক মাৰধৰ কৰে আৰু ক'ত কেনেধৰণে মাৰধৰ কৰিছিলে আৰু কিমানবাৰ সি মোকতো বহুতবাৰ মাৰিছে ৰুমৰ ভিতৰত মাৰিছে মাথাই দিও তেজ ওলাই দিছে বহুতবাৰ হাতত মাৰিছে আৰু সি মোৰ লগত ফিজিকেল ৰিলেশ্যন কৰিব নিদিলে সি মোক মাৰধৰ কৰে আৰু এটা কথা কয় মই তাক এটা কথা কওঁ যে তই মোৰ লগত কাজিয়া কৰাতকৈ তই ঘৰত গুচি যা তাক মই বাৰে বাৰে যাবলৈ দিছিলোঁ সি তেতিয়াও মোৰ যোৱা নাছিল নজনাকৈ মই তোকে ভাল পাওঁ তোৰ লগতে থাকিম আজি সি মোক পুলিচ ষ্টেচনতো মাৰিছে লাত মাৰিছে বাহিৰত তাৰপিছত মই যেতিয়া হাল্লা কৰিছোঁ তেতিয়া পুলিচ ষ্টেচন মানুহে মোক ভিতৰলৈ লৈ গৈছে আৰক্ষীৰ সন্মুখতে আপোনাক মাৰধৰ কৰিছে বাহিৰত মাৰিছে তাৰপিছত আৰক্ষীয়ে দেখিছিলে আৰক্ষীক মই কৈছোঁ কৰোঁতে আৰক্ষী একো মোক নাপালোঁ তাৰ পৰাই মই আৰক্ষীয়ে কোনো ধৰণৰ তেখেতক উত্তৰ দিয়া নাই একশ্যন দিয়া নাই উল্টাই মোকহে লেডিকেইজনে গালি পাৰিছে তাতে কি ক'লে ফাল্টু ছোৱালী তোৰ হিষ্ট্ৰী জানো এনেকুৱা টাইপৰ মানে কৈছে আপোনাক বেয়া ব্যৱহাৰ কৰিছে পুলিচ ষ্টেচনৰ ভিতৰত লেডি কণ্ডাকশ্যনে আৰু মোক জবৰদস্তিৰ কাৰণে চাইন কৰিবৰ কাৰণে মোক বাধ্য কৰাইছিল 2-এখন ক'ত চাইন কৰিছিলে মানে মই যেতিয়া চাইন নকৰোঁ বুলি ক'লোঁ যে 41,000 টকা দিছে সেনেকৈ কোৱাৰ পিছত মানে কি আছে মই তাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাৰাখোঁ বুলি ক'লোঁ তেতিয়া এছআইজনে মোক গালি পাৰিছে তুমি চাইন কৰিবই লাগিব তাৰপিছত মই উল্টা চাইডে মই নিজৰ হাতেৰে লিখি দিছোঁ কিহত চাইন কৰিছিলে আপুনি কাগজখন পঢ়ি চাইছিলে তাত কি লিখা আছিলে কাগজখন পঢ়ি চাইছিলোঁ চাওঁতে মানে যিখিনি পইচা সি মোৰ পৰা খৰচা কৰিছে সেই পইচাখিনি দিয়াৰ বিনিময়ত মানে এইটো কথা আছে সি মোক পইচাখিনি দিয়াৰ বিনিময়ত মই তাৰ লগত কথা পাতিব নোৱাৰোঁ আৰু মোৰে পইচা মোক কেনেকৈ নিদিলে মই তাৰ লগত কথা পাতিব নোৱাৰোঁ সেইটো কেনেকৈ ধৰণৰ কথা অসমবাসী ৰাইজে অকণমান কমেণ্ট কৰি বা বিবেচনা কৰি অকণমান জনাই দিবচোন যদি আপুনি যেতিয়া চাইন কৰিছিলে পইচাটো লৈছিলে তেতিয়া সেই যেতিয়া কৈছিলে যে আপুনি পিছলৈ তেখেতক লগ কৰিব নোৱাৰিব আপুনি এতিয়া সন্মত জনাইছে আৰু তাত চাইন কৰি আহিছে মই চাইন কৰা নাই অলপ দেৰি আগত ক'লে যে আপুনি চাইন কৰি আহিছে মানে চাইন কৰিব মোক বাধ্য কৰাই আছিল বাৰে বাৰে সেই কাগজখনত আপুনি 40,000 টকাটো লৈছেনে 40,000 টকা সিহঁতে গুগল পে' কৰি দিছে কাৰণ মোৰে পইচা হয় এইটো মোৰ ATM-ৰ পৰাই খৰচা কৰিছে সিহঁতে এনেকৈতো খৰচা কৰি থাকে আৰু মোৰ পৰাইতো চলি সিটো বেকাৰ সি ক'ত পাব আৰু মইতো কাম কৰি পাওঁ যিখিনি পইচা সেইখিনি মই হাত আজি এবছৰ ধৰি মোৰ পৰাই চলি আছে মোৰ পাপাই পেঞ্চন পাইছিল তাৰ পৰাও পইচাবিলাক আনো সেইবিলাকো বৰবাদ কৰিছে সি আপুনি পেছাত কি পেছাত এজন মই সৰু সুৰা কাম কৰোঁ আৰু অসমত তথাপিও বৃত্তি মই কণ্ডাক্টৰ হিচাপে কাম কৰি আছোঁ যিহেতু আপুনি জনাইছে
ল'ৰাজনে যথেষ্ট আপোনাক বেয়া ব্যৱহাৰ কৰিছে কেনেধৰণৰ বেয়া ব্যৱহাৰ কৰিছে আৰু যিহেতু আপুনি কথা বতৰাৰ মাজত জনাইছে যে ল'ৰাজনে আপোনাক মাৰধৰ কৰে গাড়ীৰ পৰা গতিয়াই বাহিৰ কৰি দিয়ে কি কৰে আচলতে আপোনাৰ মুখেৰে জনাওক যেতিয়া মই তাক কওঁ যে তই ঘৰত থাক সি মোৰ লগত কাজিয়া লাগিলে আৰু মই একচেপ্ট কৰা নাছিলোঁ ল'ৰাজনক প্ৰথমতে মই কৈছিলোঁ তুমি মোৰ লাইফত আহিব নালাগে গুচি যোৱা বুলি কৈছিলোঁ মই তোমাক ভাল পাব নোৱাৰোঁ তেতিয়া সি গাড়ীৰ পৰাই মোক দলিয়াই দিয়ে মই তোক ভালেই পাম তই তেনেকৈ কিয় কৰ তেতিয়া সি মোক মোৰ কিছুমান অন্তৰ্গত ভিডিঅ' সি লয় আৰু মই যদি কৰিব নিদিওঁ সি মোক মাৰে আৰু বহুতখিনি সি মোৰ মোবাইলৰ পৰা উঠাই লৈ পেলাই সি মোক বহুত বেয়া কামত মানে সংযোগ কৰাই দিয়ে কৰাই পেলাই কয় তই এইটো কাম কৰিবই নকৰিলে সি মোক ডিঙিত ধৰি মাৰে মাথাত খুচিয়াই তেনেকৈ অত্যাচাৰ কৰে আৰু অন্ততঃ সি মোৰ পৰা মোৰ মানে শুনিবলৈ হ'লে বেয়া লাগে সেই ব্লু ফিল্মো বনাই থৈ দিছে